ভোট জলকীয়া আচাৰ খাই ভাল পায়নে? আজি মই ৰাতিপুৱাতে 1-1.5 কেজি মানৰ জোখৰ জলকীয়াখিনি ধুই লৈছোঁ আচাৰ বনাবৰ কাৰণে। দুটা গামলাত দুভাগ কৰি ভালকৈ ধুই লৈছোঁ যাতে জলকীয়া লাগি থকা ধূলি মাকতিৰ পৰা আচাৰখিনি সোনকালে বেয়া নহয় আৰু বহুত দিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰি। আৰু 1 ঘণ্টা ৰ'দত দিছোঁ ইয়াৰ গাৰ পানীটো শুকাবৰ কাৰণে। তাৰপাছতে যেতিয়া শুকালে তাৰপিছত কেঁচি এখনৰ সহায়ত মই জলকীয়াখিনি টুকুৰা টুকুৰকৈ কাটি ল'লোঁ সৰু সৰুকৈ। আপোনালোকে যিমানটো চাইজত কাটিব বিচাৰে কাটি ল'ব পাৰে। মই অকণমান সৰু সৰুকৈয়ে কাটিছোঁ। তাৰপাছতে ইয়াত অলপ নিমখ দিছোঁ। নিমখ দিলে জলকীয়াত থকা যিখিনি পানী সেইখিনি ওলাই যাব আৰু তেতিয়া মানে জলকীয়াখিনি বহুত বেছি দিনলৈ সংৰক্ষণ কৰি ৰাখিবলৈ ভাল হয়। তাৰপাছতে যিহেতু জলকীয়াখিনি দুভাগ কৰি দিছোঁ নহ'লে একেটা ৰ'দতে নুশুকাব, 2-3 দিন দিব লাগিব। সেইকাৰণে আৰু পাতলকৈ দিলে সোনকালে শুকাব, সেইকাৰণে মই দুভাগ কৰি পেলাই ধুনীয়াকৈ মিক্স কৰি তাৰপাছতে মাজে মাজে লৰাই থাকিব, তেতিয়া অলপ সোনকালে শুকাব। আৰু মই এতিয়া ভালকৈ সানি মেলি দিছোঁ আৰু ৰ'দত দি দিছোঁ। দিনটো দিলোঁ মই 11টামান বজাৰ পৰা দিছোঁ 3-4টা বজালৈকে। যেতিয়া বেলিটো গ'ল তাৰপাছত জলকীয়াখিনি লৈ আহিলোঁ। মাজে মাজে লৰাই থকাৰ কাৰণে ধুনীয়াকৈ শুকালে। মোৰ কিন্তু অকণমান বেছিকৈয়ে শুকালে নেকি আচাৰখিনি জলকীয়াখিনি, তথাপিও একো নাই, অকণমান বেছি শুকালেও একো নহয়। তাৰপাছতে এটা চিচাৰ বটলত ধুনীয়াকৈ জলকীয়াখিনি হেঁচি হেঁচি ভৰাই দিছোঁ। কমকৈ হেঁচি নিদিলে মানে জলকীয়াখিনি যিহেতু ফুলি থাকে সেইকাৰণে বহুত কম হৈ যাব যেতিয়া তেলটো দি কোমল হৈ গ'লে মানে, আৰু সেইকাৰণে অকণমান হেঁচি হেঁচি দি তেল একদম ভৰ্তিকৈ ভৰাই দিছোঁ। তেলত ডুব গৈ থাকিলে জলকীয়াখিনি বহুত দিনলৈ বেয়া নহয়। যিমান পাৰি তেল সৰহকৈ দিব লাগে আচাৰ হ'লে মানে। দুটা বটলত ভালকৈ সোমাই যাব, কিন্তু মই এটাতে আপোনালোকক ভিডিঅ'টো কৰি দেখালোঁ। আৰু সদায় ৰ'দত অলপ সময় হ'লেও দি থাকিব, তেতিয়া জলকীয়াখিনি বহুত দিনলৈ ভালে থাকিব, খায়ো ভাল পাব। পুনৰ লগ পোৱা আশাৰে বাই।